আজি আমাৰ ভতিজাগৰাকীৰ আঙুঠি পিন্ধোৱা নিয়ম কৰোৱা হৈছে আৰু এয়া দৰাঘৰীয়া আলহী আহি পালেহি। আমি এয়া মাক দেউতাক আৰু এয়া জেঠাই কইনাৰ আৰু আমি সকলোৱে এনেকৈ গীতৰ মুখত আদৰণি জনাবলৈ কাৰণে সাজু হৈ আছোঁ। শৰাই লৈ পানি ৰখি থকা হৈছে। ভৰি ধুৱাবলৈ পানী ৰখা হৈছে পদূলি মুখত আলহীক আৰু এয়া হৈছে আৰু এতিয়া ধুনীয়াকৈ কেনেকৈ আদৰণি জনাম আমাৰ নিয়মেৰে চাওঁ আহকচোন ভিডিঅ'টি। সমান জেগাত দে তেখেতলোকৰ তাতো পানী আছে পালেহি দুই ঘৰৰ ফালৰ পৰা এনেদৰে শৰাই আগবঢ়াই ৰখা হৈছে। এতিয়া কইনাৰ ঘৰৰ ফালৰ পৰা প্ৰথমতে প্ৰাৰ্থনা জনাই আদৰণি জনোৱা হ'ব। তাৰপিছত দৰা ঘৰৰ ফালৰ পৰা সঁহাৰি জনাই আদৰণি সমৰ্থন জনাই মই অনাথ কদায়া কৰোঁ পৰমানন্দ দাস বুলি ধৰিও মনত থৈও নিজ ভিতৰ সংগত আঙুলি মুখত কৰোঁ দাঁতে দিন তুলি ধৰোঁ কেশ চিঙি দিওঁ চৰণত ৰাম কেশ চিঙি দিওঁ চৰণত। কইনা ঘৰৰ প্ৰাৰ্থনা সামৰণি কৰি এতিয়া দৰা ঘৰৰ আৰম্ভ কৰা হৈছে। প্ৰাৰ্থনা সামৰণি কৰি এতিয়া শৰাই সলোৱা হ'ব। কইনা ঘৰৰ দৰাঘৰীয়া ফালে আৰু দৰা ঘৰৰ কইনা ফালে শৰাইখনি এয়া সলোৱাৰ নিয়ম। লাগিব নিদিব আকৌ দিয়া কলপাত নালাগে হ'ব আকৌ দিয়া আকৌ আনা এভাগ তুমি লৈ যোৱা এভাগ আমাৰ থাকিব এইখন কলপাত লোৱা ব'লা মোক চেণ্ডেল ব'লক এই আইতাহে বেছি কষ্ট হৈছেগৈ। ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক আমাৰ অসমীয়া সমাজৰ নিয়ম নীতিখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তাৰ পিছৰ ভিডিঅ'টিত লৈ আহিম কইনা সজোৱা। দৰাঘৰীয়া আলহী এয়া ৰভাৰ তলত আনি বহোৱা হ'ল। এয়া আমাৰ কইনা বায়েক এয়া চাহত লাগি আছে। এয়া দৰা ঘৰৰ পৰা অনা মিঠাই আমাৰ খুৰীয়ে ধুনীয়াকৈ এয়া দেখুৱাই দিছে, ধৰি আছে।
এয়া আলহী চাহৰ বাবে এয়া মিঠাই আমাৰ ৰেডি কৰা হৈছে। চাহ জলপান আগবঢ়াই পানি এয়া সেৱা জনোৱা হৈছে। এয়া আলহীৰ বাবে খানা বনাই থকা হৈছে। ভাত দিবৰ বাবে এয়া আমাৰ বোৱাৰীসকলে কামত সহযোগ কৰি আছে। ইয়াৰ পিছৰ ভিডিঅ'টোত কইনা সজোৱা দেখুৱাম, আপোনালোকে চাই যাওক।